वेलकाम बैक टू माई यूट्यूब चैनल। आज आमी एटू भिडिओत केटी इम्पर्टेन्ट कुएश्चन आलोचना करिम। यार प्रथम कुएश्चन नम्बर 1, অসম শব্দটো সংস্কৃত অসম শব্দৰ পৰা অনা হৈছে। ইয়াৰ অৰ্থ কি? উত্তৰ অতুলনীয়। কুৱেশ্যন নম্বৰ 2, 2011 চনৰ লোকপিয়ল অনুসৰি অসমৰ মুঠ জনসংখ্যা কিমান? উত্তৰ 3,11,69,272। কুৱেশ্যন নম্বৰ 3, 2011 চনৰ লোকপিয়লৰ সমীক্ষা অনুসৰি অসমৰ ভিতৰত সৰ্বাধিক জনসংখ্যা থকা জিলাখনৰ নাম কি? উত্তৰ নগাঁও। কুৱেশ্যন নম্বৰ 4, যোৱা 10 বছৰত 2001 পৰা 2011 চনৰ ভিতৰত অসমত জনসংখ্যা বৃদ্ধিৰ শতকৰা হাৰ কিমান? উত্তৰ +16.93। কুৱেশ্যন নম্বৰ 5, 2011 চনৰ লোকপিয়ল অনুসৰি অসমত শিক্ষিতৰ হাৰ কিমান? উত্তৰ 73.18। কুৱেশ্যন নম্বৰ 6, অসমৰ কোনখন জিলাত পুৰুষ মহিলাৰ অনুপাতৰ হাৰ সৰ্বাধিক? উত্তৰ গোৱালপাৰা। অসমৰ পুৰণি নাম কি কি? উত্তৰ কামৰূপ আৰু প্ৰাগজ্যোতিষপুৰ। কুৱেশ্যন নম্বৰ 8, 2001 চনৰ লোকপিয়ল অনুসৰি অসমত মহিলা আৰু পুৰুষৰ জনসংখ্যাৰ শতকৰা হাৰ কিমান? উত্তৰ 52% আৰু 48%। কুৱেশ্যন নম্বৰ 9, অসমৰ জাতীয় সংগীতটোৰ নাম কি আৰু ইয়াৰ ৰচক কোন? উত্তৰ অ মোৰ আপোনাৰ দেশ, ৰচক লক্ষ্মীনাথ বেজবৰুৱা। কুৱেশ্যন নম্বৰ 10, অসমীয়া লোকৰ মাতৃভাষা কি? উত্তৰ অসমীয়া। কুৱেশ্যন 11, অসমৰ ৰাজ্যিক পশু কি? এশিঙীয়া গড়। কুৱেশ্যন নম্বৰ 12, অসমৰ কোনখন জিলাত গৰম পানীৰ উৎস আছে? উত্তৰ গোলাঘাট। কুৱেশ্যন নম্বৰ 13, বিশ্বৰ সৰ্ববৃহৎ নদীদ্বীপ মাজুলী অসমৰ কোনখন জিলাত অৱস্থিত? উত্তৰ মাজুলী জিলাত অৱস্থিত। কুৱেশ্যন নম্বৰ 14, বদৰপুৰ উত্তৰ পূব ৰেলৱেৰ এটা বৃহৎ জংচন, ই অসমৰ কোনখন জিলাত অৱস্থিত? উত্তৰ কৰিমগঞ্জ জিলাত অৱস্থিত। কুৱেশ্যন নম্বৰ 15, অসমৰ মাটিকালিয়ে দেশৰ সৰ্বমুঠ মাটিকালিৰ শতকৰা কিমান ভাগ আগুৰি আছে? উত্তৰ 2.39%। কুৱেশ্যন নম্বৰ 16, অসমৰ মুঠ মাটিকালি কিমান? উত্তৰ 78,438 বৰ্গ কিলোমিটাৰ। কুৱেশ্যন নম্বৰ 17, অসম বিধানসভাৰ মুঠ আসনৰ সংখ্যা কিমান? উত্তৰ 126খন। কুৱেশ্যন নম্বৰ 18, লোকসভাত অসমৰ সদস্য সংখ্যা কিমান? উত্তৰ 14 জন। কুৱেশ্যন নম্বৰ 19, অসমৰ পৰা কিমানজন সদস্যক ৰাজ্যসভালৈ নিৰ্বাচিত কৰি পঠোৱা হয়? উত্তৰ 7 জন। কুৱেশ্যন নম্বৰ 20, গুৱাহাটী মহানগৰীৰ দক্ষিণ প্ৰান্তৰ সন্ধ্যাচল পাহাৰত অৱস্থিত বশিষ্ঠ মুনিয়ে বাস কৰা ঠাইখনৰ নাম কি? উত্তৰ বশিষ্ঠাশ্ৰম। কুৱেশ্যন নম্বৰ 21, 1751 চনত স্বৰ্গদেউ ৰাজৰ্ষি সিংহই 7 খলপীয়া কাৰেংঘৰ নিৰ্মাণ কৰা শিৱসাগৰৰ বুৰঞ্জী প্ৰসিদ্ধ ঠাইখনৰ নাম কি? উত্তৰ গড়গাঁও। কুৱেশ্যন নম্বৰ 22, আহোম স্বৰ্গদেউ ৰুদ্ৰসিংহই সতী জয়মতীৰ স্মৃতিসৌধ হিচাপে শিৱসাগৰৰ ৰংপুৰত খন্দোৱা সৰ্ববৃহৎ পুখুৰীটোৰ নাম কি? জয়সাগৰ। কুৱেশ্যন নম্বৰ 23, গুৱাহাটী উচ্চ ন্যায়ালয়ৰ প্ৰথম অসমীয়া মুখ্য ন্যায়াধীশ কোন আছিল? উত্তৰ হৰিৰাম ডেকা। কুৱেশ্যন নম্বৰ 24, এছিয়ান গেমছত সোণৰ পদক বিজয়ী প্ৰথম অসমীয়াজনৰ নাম কি? উত্তৰ ভোগেশ্বৰ বৰুৱা। কুৱেশ্যন নম্বৰ 25, জ্ঞানপীঠ বঁটা বিজয়ী প্ৰথম অসমীয়াজনৰ নাম কি? উত্তৰ ডক্টৰ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য, মৃত্যুঞ্জয়ৰ বাবে। কুৱেশ্যন 26, ভাৰতবৰ্ষৰ ৰাষ্ট্ৰপতি হোৱা প্ৰথম অসমীয়াজনৰ নাম কি? উত্তৰ ডক্টৰ ফখৰুদ্দিন আলী আহমেদ। কুৱেশ্যন নম্বৰ 27, প্ৰথম অসমীয়া স্নাতক আৰু ICS বিষয়াজনৰ নাম কি? উত্তৰ আনন্দৰাম বৰুৱা। কুৱেশ্যন নম্বৰ 28, উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ হোৱা প্ৰথম অসমীয়াজনৰ নাম কি? উত্তৰ পাৰ্বতী কুমাৰ গোস্বামী। কুৱেশ্যন নম্বৰ 29, সাহিত্য অকাডেমী বঁটা বিজয়ী প্ৰথম অসমীয়া ব্যক্তিজনৰ নাম কি? উত্তৰ যতীন্দ্ৰনাথ দুৱৰা, বনফুলৰ বাবে 1952 চন। কুৱেশ্যন নম্বৰ 30, প্ৰথম অসমীয়া চলচ্চিত্ৰ নিৰ্মাতাজনৰ নাম কি? উত্তৰ জ্যোতিপ্ৰসাদ আগৰৱালা। কুৱেশ্যন 31, প্ৰথম অসমীয়া পুৰুষ IAS বিষয়াজনৰ নাম কি? উত্তৰ অচ্যুত শইকীয়া। কুৱেশ্যন নম্বৰ 32, ব্ৰিটিছ চৰকাৰৰ পৰা ছাৰ উপাধি লাভ কৰা প্ৰথম বিষয়াজনৰ নাম কি? ছাৰ সৈয়দ ছাদুল্লাহ। কুৱেশ্যন নম্বৰ 33, অসমৰ প্ৰথম প্ৰশিক্ষণপ্ৰাপ্ত বিমান চালক কোন আছিল? উত্তৰ মহানন্দ দাস। কুৱেশ্যন নম্বৰ 34, গহপুৰত 1928 চনত জন্মগ্ৰহণ কৰা আৰু জাতীয় পতাকা উৰুৱাব খোজাৰ অপৰাধত গহপুৰ থানাত ব্ৰিটিছৰ গুলীত মৃত্যুবৰণ কৰা অসমৰ শ্বহীদ বীৰাংগনাগৰাকী কোন আছিল? কনকলতা বৰুৱা। কুৱেশ্যন নম্বৰ 35, 1885 চনত জন্মলাভ কৰা কবি আৰু অসম কেশৰী উপাধিৰে সন্মানিত হোৱা অসমৰ প্ৰসিদ্ধ কবি সাহিত্যিকজনৰ নাম কি? উত্তৰ অম্বিকাগিৰি ৰায়চৌধুৰী। কুৱেশ্যন নম্বৰ 36, ভাৰত ত্যাগ আন্দোলনত ভাগ লোৱা আৰু 1942 চনৰ 10 অক্টোবৰত ব্ৰিটিছ ৰেলগাড়ী বগৰাই দিয়াৰ বাবে 1943 চনৰ 15 জুন তাৰিখে ফাঁচি দিয়া অসমৰ শ্বহীদ কোন আছিল? কুশল কোঁৱৰ। কুৱেশ্যন নম্বৰ 37, অসমীয়া চলচ্চিত্ৰৰ জনক প্ৰসিদ্ধ গীতিকাৰ সু অভিনেতা আৰু প্ৰথম অসমীয়া চলচ্চিত্ৰ জয়মতীৰ নিৰ্মাতা তথা শোণিত কুঁৱৰী নাটকৰ পৰিচালকজনৰ নাম কি আছিল? উত্তৰ জ্যোতিপ্ৰসাদ আগৰৱালা। কুৱেশ্যন নম্বৰ 38, 1449 চনত জন্মগ্ৰহণ কৰা অসমীয়া সাহিত্যৰ ভেটি প্ৰতিষ্ঠা কৰা বৈষ্ণৱ ধৰ্মৰ প্ৰৱৰ্তক তথা অসমৰ ধৰ্ম সমাজ সুকুমাৰ কলৰ প্ৰতিষ্ঠাপক কোন আছিল? শ্ৰীমন্ত শংকৰদেৱ।
কুৱেশ্যন নম্বৰ 39 1850 চনত গুৱাহাটীত জন্মা অসমৰ প্ৰথম স্নাতক বেৰিষ্টাৰ ICS আৰু নাগাৰ্থ সংগ্ৰহ নামৰ বৃহৎ সংস্কৃত ব্যাকৰণৰ তৃতীয় খণ্ডটো ইংৰাজীলৈ অনুবাদ কৰা অসমীয়া পণ্ডিতজন কোন? উত্তৰ আনন্দৰাম বৰুৱা। কুৱেশ্যন নম্বৰ 40 একাধাৰে কবি, সাহিত্যিক, নাট্যকাৰ, সংগীতজ্ঞ, নৃত্যবৃন্দ, অভিনেতাগৰাকীৰ জন্ম 1909 চনৰ 31 জানুৱাৰীত হৈছিল। ভাৰত শ্ৰেষ্ঠ কলাবিদ আৰু কলাগুৰু উপাধিৰে বিভূষিত এইগৰাকী ব্যক্তি কোন? উত্তৰ বিষ্ণুপ্ৰসাদ ৰাভা। কুৱেশ্যন নম্বৰ 41 উত্তৰ পূৰ্বাঞ্চলৰ বিজ্ঞান আৰু ঔদ্যোগিক গৱেষণা পৰিষদৰ আঞ্চলিক পৰীক্ষাগাৰ অসমৰ ক'ত অৱস্থিত? উত্তৰ যোৰহাটত। কুৱেশ্যন নম্বৰ 42 কোনখন অসমৰ একমাত্ৰ পাহাৰীয়া চহৰ? উত্তৰ হাফলং। 43 নগৰ পুৰণি নাম কি? খাগৰিজান। কুৱেশ্যন নম্বৰ 44 কাক বনফুলৰ কবি নামেৰে জনা যায়? উত্তৰ যতীন্দ্ৰনাথ দুৱৰা। কুৱেশ্যন নম্বৰ 45 উজনি অসমৰ কোনখন চহৰক অৰুণাচল প্ৰদেশৰ বহুতো জিলাৰ দুৱাৰমুখ বুলি কোৱা হয়? উত্তৰ ডিব্ৰুগড়। কুৱেশ্যন নম্বৰ 46 অসমৰ চাহৰ ৰাজধানী কি? উত্তৰ শিৱসাগৰ জিলা। কুৱেশ্যন নম্বৰ 47 দীঘলী পুখুৰীটো কিয় খন্দা হৈছিল? উত্তৰ কামৰূপৰ ৰজা ভগদত্তই তেওঁৰ জীয়েকৰ বিয়াৰ সময়ত পানী তোলা অনুষ্ঠানৰ সুবিধাৰ্থে দীঘলী পুখুৰীটো খন্দাইছিল। কুৱেশ্যন নম্বৰ 48 সুমেৰু মহাদেশত উপস্থিত হোৱা প্ৰথম অসমীয়া ব্যক্তিজন কোন? উত্তৰ ৰাঘৱ ডেকা। কুৱেশ্যন নম্বৰ 49 গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা ডক্টৰেট ডিগ্ৰী লাভ কৰা প্ৰথমজন অসমীয়া কোন? উত্তৰ ডক্টৰ সত্যেন্দ্ৰনাথ শৰ্মা। কুৱেশ্যন নম্বৰ 50 লণ্ডনত PhD ডিগ্ৰী লাভ কৰা প্ৰথম অসমীয়া মহিলাগৰাকী কোন? উত্তৰ ডক্টৰ তিলোত্তমা গগৈ। কুৱেশ্যন নম্বৰ 51 যোৰহাটত জন্মগ্ৰহণ কৰা তেখেত প্ৰথম অসমীয়া মহিলা পাইলট। তেখেত কোন বাৰু? ধীৰা হাজৰিকা। কুৱেশ্যন নম্বৰ 52 শিৱসাগৰ পুখুৰীৰ পাৰত অৱস্থিত কোনটো মন্দিৰ অসমৰ সৰ্বোচ্চ মন্দিৰ? শিৱদৌল। কুৱেশ্যন নম্বৰ 53 নৱগ্ৰহ মন্দিৰটো গুৱাহাটীৰ কোন পাহাৰত অৱস্থিত? উত্তৰ চিত্ৰাচল পাহাৰত অৱস্থিত। কুৱেশ্যন নম্বৰ 54 সত্ৰ আৰু কীৰ্তন ঘৰৰ বাবে কোনখন ঠাই প্ৰসিদ্ধ? বৰপেটা। 55 শিৱদৌল, বিষ্ণুদৌল আৰু দেৱীদৌল অসমৰ কোনখন ঠাইত অৱস্থিত? উত্তৰ শিৱসাগৰত অৱস্থিত। কুৱেশ্যন নম্বৰ 56 প্ৰখ্যাত উমানন্দ মন্দিৰটো স্থাপিত হৈছিল 1694 চনত। 57 নম্বৰ কুৱেশ্যন ভীষ্মাচল পাহাৰত কি মন্দিৰ অৱস্থিত? উমানন্দ। কুৱেশ্যন নম্বৰ 58 কামাখ্যা মন্দিৰৰ পুনৰ নিৰ্মাণ কৰা হৈছিল 1665 চনত। 59 শুক্লানন্দ মন্দিৰ ক'ত অৱস্থিত? উত্তৰ গুৱাহাটীত। কুৱেশ্যন নম্বৰ 60 হিন্দু, বৌদ্ধ আৰু জৈন ধৰ্মৰ শিলালিপি, মূৰ্তি আদি শ্ৰীসূৰ্য পাহাৰত দেখা যায়। এই পাহাৰখন থকা জিলাখনৰ নাম কি? উত্তৰ গোৱালপাৰা। 61 কামাখ্যা মন্দিৰটো গুৱাহাটীৰ কোনখন পাহাৰত অৱস্থিত? উত্তৰ নীলাচল পাহাৰত অৱস্থিত। কুৱেশ্যন নম্বৰ 62 কামাখ্যা মন্দিৰৰ সন্মুখ অঞ্চলত থকা সৰু পুখুৰীটোৰ নাম কি? উত্তৰ সৌভাগ্যকুণ্ড। কুৱেশ্যন নম্বৰ 63 অসমত মুছলমানসকলৰ পবিত্ৰ তীৰ্থস্থানখন কোনখন? উত্তৰ পুৱামক্কা, হাজোত অৱস্থিত। উত্তৰ 64 পঞ্চপীৰৰ দৰগাহ অসমৰ ক'ত অৱস্থিত? উত্তৰ ধুবুৰীত। 6 শিডিউল টেট 2023 আহিছিল। 65 নম্বৰ কুৱেশ্যন গুৱাহাটীত অলপতে নিৰ্মাণ কৰা ভগৱান ভেংকটেশ্বৰ মন্দিৰটোৰ নাম কি? উত্তৰ পূৰ্ব তিৰুপতি শ্ৰী বালাজী মন্দিৰ। কুৱেশ্যন নম্বৰ 66 গুৱাহাটী মহানগৰী পঞ্চতীৰ্থ নামেৰে জনাজাত। ইয়াৰ 4খন তীৰ্থ হ'ল কামাখ্যা, উমানন্দ, নৱগ্ৰহ আৰু উগ্ৰতাৰা। পঞ্চমখন তীৰ্থ কি? উত্তৰ অশ্বক্লান্ত। কুৱেশ্যন নম্বৰ 77 বিশ্বেশ্বৰ দেৱালয় অসমৰ কোন ঠাইত অৱস্থিত? উত্তৰ বেলশৰ, নলবাৰীত। কুৱেশ্যন নম্বৰ 68 গোপেশ্বৰ দেৱালয় ক'ত আৰু কিহৰ বাবে বিখ্যাত? উত্তৰ তেজপুৰত আৰু ইয়াত থকা পানীৰ তলৰ শিৱলিংগৰ বাবে ই বিখ্যাত। কুৱেশ্যন নম্বৰ 69 মহাভৈৰৱ মন্দিৰ ক'ত অৱস্থিত? উত্তৰ তেজপুৰত অৱস্থিত। কুৱেশ্যন নম্বৰ 70 নৱগ্ৰহ মন্দিৰটো কোন চনত নিৰ্মাণ কৰা হৈছিল? উত্তৰ 1752 চনত নিৰ্মাণ কৰা হৈছিল। কুৱেশ্যন নম্বৰ 71 শুক্ৰেশ্বৰ মন্দিৰটো কোন চনত নিৰ্মাণ কৰিছিল? প্ৰমোদৰ সিংহই 1744 চনত। 72 মদন কামদেৱ মন্দিৰ গুৱাহাটীৰ পৰা কিমান কিলোমিটাৰ দূৰত অৱস্থিত? উত্তৰ 34 কিলোমিটাৰ দূৰত অৱস্থিত। থেংকছ ফৰ ৱাচিং।